তোৰ মাৰ ঘৰৰ মানুহ আহিব আৰু মই বজাৰ কৰি খুৱাম তোৰ ঘৰৰ মানুহ খোৱাবলৈ তোক মই বিয়া পাতিছিলো নেকি এই চব কি যে ভুল কৰিলো নহয় এই টকা থকা শ্বশুৰ বুঢ়া বিচাৰি এতিয়া পস্তাই আছো পেহী এই মিথুন দাদাই যে বাজনী গালি পাৰে বৰ বেয়া লাগে ন টকা দেখি বিয়া পাতিলে এনেকুৱাই হয় আজিকালি চব টকাৰে মহিমাটো আৰু সেইকাৰণে মই বিয়া বাৰুৰ কথা বেয়া পাওঁ তহঁতক যে বিয়া বাৰুৰ কথা ক'বলৈ মনা কৰো এইবোৰ কাৰণে দাদা ORSL হ'ব নেকি ঠাণ্ডা হ'ব ভণ্টি দিয়কচোন এটা দিম এটা দিয়ক এইটো লোৱা এয়া লওক ৰ'বা দেই 50 টকা দিলা ন তুমি এইটো লোৱা আহিছো দাদা তহঁত চাগে বহুত সুখত আছ ন তই ভালেই কৰিলি ইয়াক য়েছ নকলি নহ'লে জানো ইমান ভাল ল'ৰা এটা মই পালোহেঁতেন ক না কিয় মাতিছিলি ইয়ালৈ মেছেজ কৰি আৰে ক না দেৰি হৈছে মোৰ মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ so much হেৰ' তই মোক এই কথাকেইটাকে মুখেৰে ক'ব নোৱাৰ আৰু তই গোটেই জীৱনটো মোৰ লগত পাৰ কৰিবি বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি বুবা চালা